নমস্কাৰ প্লিজ বি ক্ৰিয়েটিভ উইথ পাৰ্কি আন এটা ভিডিঅ'ত আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি মই এটা ডেকৰ ভিডিঅ' আপোনালোকলৈ বুলি লৈ আহিছোঁ বহুদিনে হ'ল মই ডেকৰ ভিডিঅ' দিয়া নাই যিহেতু মোৰ চেনেলটো এটা ক্ৰিয়েটিভ চেনেল হয় আৰু ইয়াত মই DIY ডেকৰ এইবিলাক প্ৰায় দেখাওঁ কিন্তু বহুদিনৰ পৰা দিব পৰা নাছিলোঁ এভৰিৱান আৰু আজি মোৰ ভিডিঅ'টোত কৈছে যেনেকৈ এটা ডেকৰ ভিডিঅ' হয় এটা কৰ্নাৰ ডেকৰ ভিডিঅ' আৰু ইয়াত মই মোৰ কিচেনৰ কৰ্নাৰ এটা মেকঅভাৰ দিম নতুন লুক এটা দিম সৰু সৰু নিকনেক মই চেঞ্জেছ কৰি তাকে আপোনালোকৰ ভিডিঅ' আগবঢ়াইছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব আৰু তেনে মই কৰ্নাৰটো দেখাই লওঁ ইয়াত এইটো ফ্ৰিজ আছে আৰু এখন টেবুল ৰাখিছোঁ য'ত ভাবিছোঁ নিকনেক মই বস্তু ৰাখিম যিটো মোৰ ডেইলি ইউজে থাকে হাততে পোৱাকৈ ৰাখিম আৰু তাৰ এটা সৰু ভিডিঅ' কৰিছোঁ আপোনালোকৰ বুলি আগবঢ়াইছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব তেনেহ'লে বেছি সময় নকৰি স্ক্ৰীনলৈ আগবাঢ়োঁ আৰু প্ৰথমে টেবুলখনকে ঠিক কৰি লওঁ আৰু ইয়াত মই টেবুল ক্লথখন পাৰি দিছোঁ আৰু ফ্ৰিজৰ যিটো ছাইডৰ স্পেচ আছিল সেইটো মই ইউটিলিটি স্পেচ হিচাপে ইউজ কৰিম বুলি ভাবিছোঁ আৰু সেই মই ইয়াত দুটামান হুক লগাই লৈছোঁ আৰু তাত মই এখন পট হোল্ডাৰ ৰাখিছোঁ যেতিয়া ল'বলৈ সুবিধা হয় আৰু দুটামান ফ্ৰিজ মেগনেট আৰু এইকেইটা হৈছে মোৰ DIY এয়া এনেকৈ লগাই দিছোঁ আৰু এতিয়া তাত আৰু এটা লগাম মই হুক যিটো মোৰ পুৰণা কাপোৰৰ টুকুৰা আছিল সেইটো মই ফ্ৰেম কৰি এনেকৈ এটা হুক বনাইছোঁ আৰু এনেকৈ লগাই দিছোঁ এণ্ড ইটছ ডান আৰু নেক্সট এতিয়া টেবুলখনত মই এটা ষ্টেণ্ড ৰাখিছোঁ ইয়াত মই ৰাখিছোঁ মোৰ মিক্সাৰ গ্ৰাইণ্ডাৰ যিটো একেবাৰে সৰু হয় সেইকাৰণে সুবিধা আছে ৰাখিবৰ কাৰণে লগতে ব্লেণ্ডাৰ আৰু দুটামান প্লাষ্টিক বক্স আছে যিটো কেতিয়াবা সৰু বস্তু ৰাখিবলৈ কাৰণে সুবিধা হয় সেইকাৰণে ৰাখিছোঁ লগতে আৰু দুটামান বক্স ৰাখিছোঁ য'ত মই নিকনেক বস্তু ৰাখিছোঁ আৰু এনেকৈ যদি থোৱা হয় তেতিয়া বস্তুবিলাক একেবাৰে অৰ্গেনাইজড হৈ থাকে আৰু সময়ত হাততে পোৱা যায় আৰু নেক্সট হৈছে এয়া কিচেন টাৱেল আৰু এয়া প্লাণ্টছ য়েছ মাই ডেকৰ ইজ ইনকমপ্লিট উইদাউট প্লাণ্টছ মই প্লাণ্ট ইমানেই ভাল পাওঁ মই মানে চবতে ৰাখিবই বিচাৰোঁ যেনেকৈ নহওক আৰু এয়া এখন কোষ্টাৰ লৈছোঁ তাতে প্লাণ্টকেইটা ৰাখিছোঁ যাতে বেছি ধুনীয়া দেখে আৰু প্লাণ্ট ৰাখিলে যিকোনো এটা কৰ্নাৰ তাৰ লুকটোৱে বেলেগ হৈ যায় খুব ধুনীয়া লাগে আৰু এয়া টেবুলখন এৰেঞ্জ কৰা হৈ গৈছে ধুনীয়া লাগিছে নহয়নে আৰু এতিয়া ফ্ৰিজৰ ওপৰতো অলপমান এৰেঞ্জ কৰিম প্ৰথমতে মই এখন মেট লৈ লৈছোঁ আৰু ৱাটাৰ বটল ৰাখিছোঁ দুটা মোৰ গ্লাছৰ বটল ভাল লাগে সেইকাৰণে গ্লাছৰ বটল ৰাখিছোঁ আৰু লগতে এইটো ফুড বাস্কেট এইটো বেম্বু বাস্কেট হয় এইটো দেখাত নালাগে নহয়নে আৰু এটা কফি মাগত মই মানি প্লাণ্ট ৰাখিছোঁ লগতে এটা ষ্ট'ন আৰু এইটো এটা বেল এণ্ড ইটছ ডান এতিয়া সম্পূৰ্ণ লুকটো এনেকুৱা আহিছে আৰু মোৰ এইটো ভাড়াঘৰ হয় সেইকাৰণে ইয়াত স্পেচ একেবাৰে লিমিটেড হয় আৰু কিচেনতো জেগাৰ প্ৰয়োজন হয়ে সেয়ে মই এনেকৈ সৰু সুৰা স্পেচবিলাক ইউটিলাইজ কৰিব বিচাৰোঁ তাৰ ওপৰতো মই এটা স্পাইডাৰ প্লাণ্ট ৰাখিছোঁ আৰু এইটো যিটো প্লাণ্টাৰ হয় সেইটো এটা মোৰ DIY হয় এইটো এটা আইচক্ৰীমৰ বক্স আছিল লগত এইটো জিন্সৰ টুকুৰা আৰু তাতে মই এনেকৈ গ্লুৰ সহায়ত লগাইছোঁ আৰু দুটা তাত এনেকৈ ফুল বনাই দিছোঁ আৰু এই বাস্কেটকেইটাত এটা থৈছোঁ মই টিশ্যু পেপাৰ আৰু আনটোত এনেই সৰু সুৰা দুটামান বস্তু ৰাখিছোঁ আৰু ইয়াত এনেকৈ এটা কণ্টেইনাৰ ৰাখিছোঁ কিবা থ'বলৈ সুবিধা হয় পটককৈ আৰু কিচেন টাৱেল মোক খুব ভাল লাগে মই এনেকৈ খুব কালেক্ট কৰোঁ ইউজ নকৰিলেও মই এনেকৈ থৈ ভাল পাওঁ আৰু এনেকৈ বাস্কেটত থ'লে দেখিবলৈ ধুনীয়া লাগে আৰু সুবিধাও হয় ল'বৰ সময়ত আৰু এইখন এখন নোট পেড নিচিনাই হয় যিটো মোৰ DIY হয় আৰু এইটো মোৰ ফাৰ্ষ্ট DIY আছিল আৰু এইটোৱে প্ৰথম মোৰ ভিডিঅ' আছিল ইউটিউব চেনেলৰ এটা ফ্ৰিজ মেগনেট
আৰু এয়া এনেকৈ মই মোৰ কিচেনৰ এটা কৰ্নাৰ সজালোঁ কেনেকৈ মই সৰু স্পেচটো ইউটিলাইজ কৰি তাকে দেখালোঁ আপোনালোকৰ আগত আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু মই এতিয়া DIY আৰু ডেকৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম অলপ সোনকালে কাৰণ মোৰ ভিডিঅ'লৈ দিয়া বহুত লেট হৈ গৈছে ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি মোক জনাব কেনেকুৱা পালে আৰু লগতে মোৰ চেনেল ছাবস্ক্ৰাইবো কৰিব যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেনেহ'লে পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহোঁ বাই বাই